থাকে আমাৰ এই দুখৰি দেখা নাই ফিটনেছ চাওক এক্সাৰসাইজ কৰিলে শৰীৰ সুস্থ হৈ থাকে মনো সুস্থ হৈ থাকে আপুনি ভালহে পাব লাগে মই নিবিচাৰো স্যাৰ এওঁৰ দেহাটো ফিট হৈ থকাটো মানে স্যাৰ স্যাৰ চাওকচোন মোৰ গোটেই গাত ফেটছ হৈ গৈছে পেটটো ওলাই গৈছে মইতো ফিট হৈ থাকিব বিচাৰো কোনো দৰকাৰ নাই ফিট হোৱাৰ এনেকেই থাকা জানো নহয় কিয় ইমান এক্সাৰসাইজ কৰাৰ কোব কোব এইটো কেনেকুৱা কোব তেওঁ এক্সাৰসাইজ কৰি ফেটছ নাইকিয়া কৰিব তাৰপিছত ফিট হ'ব তাৰপিছত ধুনীয়া ধুনীয়া ছোৱালীবোৰে তেওঁলৈ চাব তেওঁ যদি কোনোবা ছোৱালীৰ প্ৰেমত পৰি মোক এৰি দিয়ে তেতিয়া কৃষ্ণ নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা নাই 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 হৰা তোমাৰ মোৰ ওপৰত অকমানো বিশ্বাস নাই নে বিশ্বাস আছে কিন্তু মনটো যদি পিছলি যায় বিশ্বাসে হৈছে সংসাৰৰ মূল চাবি কাঠি আৰু এখেতক দেখি তেনেকুৱা লগা নাই তেখেত ভাল বুলি ময়ো জানো কিন্তু একোটো ৰিস্ক নাই আপুনি এনে টেনচন লৈ আছে বিশ্বাস ৰাখকচোন এখেতৰ ওপৰত আৰু এক্সাৰসাইজ হ'বলৈ ছোৱালী পতাবলৈ কৰে নহয় মানে প্ৰেমৰ কথাহে কৈছো ৰাণী তোমাক কিমান ভাল পাওঁ তুমিতো জানাই আৰে বিশ্বাস ৰাখা না মোৰ ওপৰত মই এক্সাৰসাইজ কৰিছোঁ দেহাটো ভালে ৰাখিবৰ কাৰণেহে আৰু দেহাটো ভালে ৰাখিলে মই সংসাৰখন চলাব পাৰিম প্লিজ বুজি পোৱাচোন হ'ব দিয়া চাওঁ ব'লা এতিয়া এয়াহে ভাল মানুহৰ কথা হেই ৰ'বা 6 পেক ওলালে কিন্তু আমালৈ ফটো এখন চেণ্ড কৰিবা